নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই মৃগেন দত্ত আৰু এয়া মোৰ চেনেল MIG21 NE এয়া পবিত্ৰ ভাদ মাহ আৰু আজি মহাপুৰুষ মাধৱদেৱৰ তিথি সেয়েহে আজি এই বিশেষ দিনটোত আপোনালোকক লৈ যাব বিচাৰোঁ মহাপুৰুষজনাৰ স্মৃতি বিজড়িত ঢেকীয়াখোৱা বৰনামঘৰ আৰু লগতে মইনাপৰীয়া নামঘৰ আৰু টিয়কৰ কলীয়াপানীত থকা শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ শাখা সত্ৰ বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে বাৰু এগছি বন্তি কিমান সময় ধৰি জ্বলি থকা দেখিছে 1 ঘণ্টা 2 ঘণ্টা বৰ বেছি দিনটোৰ কাৰণে কিন্তু যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত যিগছি বন্তি আছে আজি প্ৰায় 493 বছৰে অক্ষত অৱস্থাত আছে অৰ্থাৎ আজিও জ্বলি আছে আহকচোন আজি আমি প্ৰথমেই দৰ্শন কৰোঁ শ্ৰী শ্ৰী মাধৱদেৱৰ স্মৃতি বিজড়িত ঢেকীয়াখোৱা বৰনামঘৰ যোৰহাটৰ পূবে লাহদৈগড় চাৰিআলি পাৰ হৈ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 2 কিলোমিটাৰ উত্তৰে সোমাই গ'লেই পাম আমি এই ঐতিহাসিক নামঘৰ ভাগ শকত ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে মহাপুৰুষ শ্ৰী মাধৱদেৱে দিহানৈ পাৰৰ এই স্থানতেই এজন ব্যক্তিৰ ঘৰত ৰাতিটোৰ বাবে আশ্ৰয় ল'লে মহাপুৰুষজনক ৰাতিৰ সাজত ঢেকীয়া শাকেৰে আপ্যায়ন কৰা হ'ল আৰু সেই তেতিয়াৰ পৰা এই অঞ্চল ঢেকীয়াখোৱা নামেৰে জনাজাত হ'ল ঢেকীয়াখোৱা নামঘৰৰ দৰে অসমৰ প্ৰায় প্ৰতিটো নামঘৰৰে দুৱাৰ মুখত আছে একোটা শিল এই শিলটোৰ মাহাত্ম্য কি জানেনে যেতিয়া কোনো এজন ভকত বৈষ্ণৱ নামঘৰত প্ৰৱেশ কৰে এই শিলটোত ভৰি থৈ আৰু বুকুত হাত থৈ প্ৰতীকী ৰূপক নিজৰ বুকুখন শিল হ'বলৈ বাঞ্ছা কৰে অৰ্থাৎ মায়া ত্যাগ কৰে গুৰুজনাই এই দিহা নদীৰ পাৰত এই মহাভাগতে ভৰি হাত ধুইছিল আৰু এই মহাভাগ আজিও বৰনামঘৰ পৰিচালনা সমিতিয়ে সংৰক্ষণ কৰি ৰাখিছে গুৰুজনাই সেইদিনা শ্ৰৱণ কীৰ্তন কৰিবৰ বাবে যিগছ চাকি জ্বলাইছিল সেই বন্তিগছ আজিও অক্ষত অৱস্থাত জ্বলি আছে প্ৰায় 500 বছৰে নিৰবিচ্ছিন্নভাৱে জ্বলি থকা এই চাকিগছে সেয়েহে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ আৰু এছিয়া বুক অৱ ৰেকৰ্ডত স্থান লাভ কৰিছে চৰকাৰী সাহায্য তথা বহুজনৰ সহায় সহযোগত পূৰ্ণাংগ পৰ্যটন ক্ষেত্ৰ ৰূপ পোৱা এই ঢেকীয়াখোৱা বৰনামঘৰৰ নামাচাৰ্যৰ লগত আমিও কিছু মত বিনিময় কৰিছিলোঁ নমস্কাৰ আমি জানিব বিচাৰিছোঁ এই সাম্প্ৰতিক ক'ভিড পৰিস্থিতি আগত যেনেকৈ ইয়াত মানুহ আহে ইয়াত কিমান কমিছে বা আপোনালোক কিবা সমস্যাৰ সন্মুখীন হৈছে আমি সমস্যাৰ সন্মুখীন হোৱা নাই তেনেধৰণে চৰকাৰে যেনেকৈ আৰু ক'ভিড প্ৰট'কল মানি পেলাই কৰিবলৈ দিছে কাম আমি তেনেধৰণে কৰাই আছোঁ তাৰ উপৰিও অলপ মানুহৰ ৰাইজ বেছি হৈছে হ'লেওতো সেইটো কাকো বাধা মানিব নোৱাৰে আমিও সকলো বস্তু চাই আৰু যিহেতু ইয়াত এটা আধ্যাত্মিকতাৰ কথা জড়িত হৈ আছে গতিকে ৰাইজ যিহেতু আহিবই সকলোৱে যাতে আমিও আহ্বান কৰিম সামাজিক দূৰত্ব মানি চৰকাৰে বান্ধি দিয়া নীতি নিয়ম মানি যাতে তেওঁলোকে এই কৰ্মত আগবাঢ়ে নহয় জানো ঢেকীয়াখোৱা নামঘৰত সেৱা জনাই এতিয়া যাওঁ আহক আমি ওচৰৰে আন এভাগ মহিমামণ্ডিত মইনাপৰীয়া নামঘৰলৈ মইনাপৰীয়া নামঘৰৰ ইতিবৃত্ত এনেকুৱা এবাৰ শ্ৰী শ্ৰী পটীয়ৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত লোকনাথ গোস্বামীদেৱে সপোনত দেখিলে যে প্ৰভু নৃসিংহ গোসাঁয়ে এই মইনাপৰীয়া নামঘৰতে স্থায়ীভাৱে স্থিতি হৈ আছে তেওঁ এই সপোনৰ কথা মইনাপৰীয়া অঞ্চলৰ ৰাইজৰ আগত বেকত কৰিলে ৰাইজো নৃসিংহ প্ৰভুৰ প্ৰতি নতশিৰ হ'ল ৰাইজে নৃসিংহ প্ৰভুৰ মূৰ্তি নিৰ্মাণ কৰি নামঘৰত স্থাপন কৰাৰ সংকল্প ল'লে আৰু নৃসিংহ প্ৰভুক চৈতন্য কৰিবলৈ নৃসিংহ যাত্ৰা ভাওনাৰ নাটখনি ৰচনা কৰি প্ৰভুৰ লীলা দৰ্শনৰ কামনা কৰিলে
তেতিয়াৰ পৰা অৰ্থাৎ 1923 চনৰ পৰাই প্ৰতি বছৰে এই নৃসিংহ যাত্ৰা ভাওনা পালন কৰি আহিছে। কোনোজনে যদি বিপদত আতুৰ হৈ আৰু কিবা বিশেষ আশা লৈ এই নামঘৰ ভাগত নৃসিংহ যাত্ৰা ভাওনা ভাগ চৈতন্য কৰায় তেন্তে তেওঁৰ সেই আশা পূৰ্ণ হয় বুলি সকলোৱে বিশ্বাস কৰে। এই দুই নামঘৰ দৰ্শনৰ পাছত যাওঁ বোলক এতিয়া টিয়ক কলীয়াপানীত অৱস্থিত শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰলৈ। আজি অসমৰ আধ্যাত্মিক জগতৰ প্ৰাতঃস্মৰণীয় ব্যক্তি আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামীক সাক্ষাৎ লাভ কৰিলোঁ। তেখেতে আমাৰ চেনেলটোলৈও এটি শুভেচ্ছামূলক বাণী আগবঢ়ালে। হয়, মেক 21 NE চেনেলটিলৈ আমাৰ আন্তৰিক শুভেচ্ছা আমি আগবঢ়াইছোঁ। বৰ্তমান সময়ত এই ইলেক্ট্ৰনিক মাধ্যমে আমাক ইমান সহায় কৰিছে, আমি ডাঁৰৰ বাৰ্তাৰ দ্বাৰা পাবলৈ লৈছোঁ আৰু লগে লগে যিকোনো সমস্যা সমাধানৰ পথ দেখুওৱাৰ ক্ষেত্ৰত এই চেনেলসমূহে মুখ্য ভূমিকা গ্ৰহণ কৰিছে। গতিকে আমি আশা কৰিম এই নতুনকৈ উলিওৱা চেনেলটোৱেও ঠিক এনে ধাৰাবাহিকতা ৰক্ষা কৰিব আৰু সমাজ জীৱনত যাতে আৰু ক্ষিপ্ৰতাৰে আনে নকৰা আদৰ্শও এই চেনেলে যাতে প্ৰতিষ্ঠা কৰি দেখুৱায়, আমি তাৰ কামনা কৰিলোঁ। আমি যেতিয়া সত্ৰত উপস্থিত হৈছিলোঁ তেতিয়া সত্ৰৰ ভকত বৈষ্ণৱে নামঘৰৰ ভিতৰত নাম লৈ যেন দ্বিতীয় বৈকুণ্ঠপুৰীৰ সৃষ্টি কৰিছিল। আপুনিও এই সত্ৰীয়া সংস্কৃতিৰ অভিজ্ঞতা ল'বলৈ এই ভাদ মাহতে এদিন আহক টিয়ক কলীয়াপানীত থকা আউনীআটীৰ শাখা সত্ৰলৈ। কি পৰিস্থিতিতনো মাজুলীত থকা এই সত্ৰৰ শাখা সত্ৰ ইয়ালৈ আহিব লগা হ'ল, সেই বিষয়ে আমি আলোচনা কৰিছিলোঁ সেই সত্ৰৰে বৈষ্ণৱ ভূঞা ডাঙৰীয়াৰ সৈতে। আমাৰ যিগৰাকী বৈকুণ্ঠী সত্ৰাধিকাৰ বৈকুণ্ঠী শ্ৰী শ্ৰী বিষ্ণুচন্দ্ৰদেৱ গোস্বামী, তেখেতৰ চিন্তাৰ ফলত যিহেতু মাজুলী বানে ধোৱা মাজুলী বুলি কয়, ভৱিষ্যত সত্ৰখন সংৰক্ষণ আৰু স্থাপনৰ উদ্দেশ্যে সেই সময়ৰ তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াদেৱক তেখেতে কথাখিনি জনোৱাত সেই সময়তেই এই কলীয়াপানী টিয়ক অঞ্চলৰ এই কলীয়াপানীত 250 বিঘা মাটি আমাক চৰকাৰীভাৱে আবণ্টন কৰিছিল। আৰু পৰৱৰ্তী সময়ত তেখেত যেতিয়া বৈকুণ্ঠী হ'ল, বৈকুণ্ঠী হোৱাৰ পিছত বৰ্তমান জনা সত্ৰাধিকাৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী প্ৰভু ঈশ্বৰে 2004 চনত এই সত্ৰখন স্থায়ীভাৱে প্ৰতিষ্ঠা কৰিছিল। আৰু সেই সময়তে 2004 চনত সন্ত সমাৰোহ নামেৰে আমাৰ সত্ৰৰ যিসকল শিষ্য বা বশিষ্য সকলোকে একত্ৰিত কৰি প্ৰায় অসমৰ 300খন সত্ৰৰ সত্ৰাধিকাৰসকলক একেখন মঞ্চতে আমি উপৱেশন কৰাইছিলোঁ। আৰু সেই হ'ল আৰম্ভণি 2004 চনৰ পৰা আজি তাৰিখলৈকে এই সত্ৰখনত ভাদ মাহটো মাহজোৰা কাৰ্যসূচীৰে আমি পালন কৰি আহিছোঁ। যিহেতু মাজুলীৰ মূল সত্ৰত কেইবাটাও বাৰ্ষিক অনুষ্ঠান উৎসৱ আকাৰে আমি পালন কৰোঁ, তাৰ ভিতৰত পালনাম, ৰাস। সেই আমি এই শাখা সত্ৰখনিত আমি পালনাম বা ৰাস উৎসৱ এতিয়ালৈকে আমি পালন কৰা নাই। সেইকাৰণে আমি প্ৰত্যেক ভাদ মাহটো উৎসৱ আকাৰে আমি পালন কৰি আহিছোঁ। তাৰ লগে লগে এই সত্ৰতে আমাৰ যিকেইখন শাখা সত্ৰ আছে, প্ৰায় 12খন শাখা সত্ৰ, 12খন শাখা সত্ৰৰ ভিতৰত এইখনে হ'ল মুখ্য শাখা সত্ৰ। আজি মহাপুৰুষজনাৰ পবিত্ৰ তিথিত আমি ঢেকীয়াখোৱা বৰনামঘৰ, মইনাপৰীয়া নামঘৰ আৰু এই
টিয়কত থকা আউনীআটীৰ শাখা সত্ৰ দৰ্শন কৰিলোঁ। আপোনালোকেও এদিন আহি এই ভাদ মাহতে এই তিনিও তীৰ্থস্থান দৰ্শন কৰি বৈষ্ণৱ সংস্কৃতি আৰু সত্ৰীয়া সংস্কৃতিৰ অভিজ্ঞতা লওক। কিন্তু আপোনালোকলৈ এটা অনুৰোধ, এই আধ্যাত্মিক ক্ষেত্ৰবোৰ দৰ্শন কৰিবলৈ আহোঁতে যাতে জাতীয় সাজপাৰ পৰিধান কৰি আহে। আপোনালোকে এই ভিডিঅ'টো চাই কেনে পালে জনাব আৰু লাইক, কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।